নমস্কাৰ মই ডক্টৰ মাধুৰ্য মোহন বৰা মোৰ ইউটিউব চেনেল আপোনাক স্বাগতম জনাইছো। আজি ভিডিওটোৰ বিষয়বস্তু হৈছে আপোনাৰ এই পথছ ফেটিডাছৰ ডাইলিউশনটোৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছো। এই মেডিচিনটো আপোনাৰ কি কাম কৰে আৰু ইয়াৰ সম্পৰ্কে সকলো তথ্য আপোনালোকৰ মাজত দিবলৈ ওলাইছো। মোৰ ভিডিওটো চোৱাৰ আগতে আপোনালোকে মোৰ যদি আপোনাৰ চেনেল আপোনালোকে যেনে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু যি সকল লোকে নতুনকৈ আহিছে বা নতুনকৈ চাইছে তেনে সকল লোকেও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এনে ধৰণৰ ভিডিও যদি পাবৰ কাৰণে আপোনালোকে নটিফিকেশনৰ বেলটো অন কৰি ৰাখিব। এতিয়া আহো আপোনাৰ এই পথছ ফেটিডাছ নামৰ মেডিচিনটোৰ বিষয়ে এলাৰ্জিৰ কিছুমান আপোনাৰ ৰোগৰ নিৰাময় কৰিবৰ কাৰণে আপোনাৰ এই মেডিচিনটো আপোনাৰ ব্যৱহাৰ কৰা হয়। আপোনাৰ যদি এনে ধৰণৰ কাহ হৈ আছে ধৰক বহুত দিনৰ পৰা আপোনাৰ কাহ এৰাৰ আপোনাৰ নামেই নলয়, বহুত আপোনাৰ মেডিচিন আপুনি ইউজ কৰিছে কিন্তু আপোনাৰ কাহ ভাল নহয়। কিছুমান ৰোগীৰ কি হয় কাহটো মাৰত আপোনাৰ কি হয় মাজে মাজে আপোনাৰ হৈ থাকে, আপোনাৰ কিছুমানৰ আপোনাৰ আকৌ কাহটো ভাল হয় আকৌ আৰম্ভ হয়, কিন্তু কাহটো প্ৰায় আপোনাৰ থাকেই আপোনাৰ। আৰু এনে ধৰণৰ লক্ষণ যদি আপোনাৰ বা এলাৰ্জি জাতীয় কাহৰ কাৰণে যদি আপুনি ভুগি আছে তেতিয়াহলে আপুনি এই হোমিওপেথিক মেডিচিন পথছ ফেটিডাছ নামৰ মেডিচিনটো আপুনি ইউজ কৰিব আৰু ইউজ কৰিলে এই মেডিচিনটো আপুনি 200 পটেন্সি ইউজ কৰিব আৰু এনে মেডিচিনটো আপুনি যদি ইউজ কৰে যথেষ্ট সুফল হ'ব পাৰিব। যিসকল লোকৰ সদায় আপোনাৰ বিভিন্ন কামৰ কাৰণে বাহিৰত যাব লগা হয় এনে লোকসকলৰ এটা ডাঙৰ সমস্যা, যিটো সমস্যা আপোনাৰ ধূলিৰ কাৰণে চকু খচখচাই থকা, চকুৰ পৰা পানী ওলাই থকা, নাক আপোনাৰ ধূলি সোমোৱাৰ কাৰণে আপোনাৰ খুব হাঁচি আহে, লগতে আপোনাৰ কি হয় চৰ্দি লাগে আৰু কিছু লোকৰ কি হয় ধূলিৰ কাৰণে চৰ্দি ভাৱটো একেবাৰে আঁতৰি নাযায়। আৰু এনেবোৰ কাৰণতে যদি আপুনি পথছ ফেটিডাছ নামৰ আপুনি মেডিচিনটো ইউজ কৰে তেতিয়াহলে আপুনি বহুখিনি আৰাম পাব। ৰোগীৰ আপোনাৰ এনেকুৱা হয় যে আপোনাৰ ধূলিৰ কাৰণে আপোনাৰ উশাহ নিশাহ ল'ব নোৱাৰা অৱস্থা হয়। কিছুমানে এনে ধূলিৰ পৰা আপোনাৰ কি হয় এলাৰ্জিৰ কাৰণে আপোনাৰ উশাহ নিশাহ ল'ব নোৱাৰে, মুখেৰে আপোনাৰ কষ্টেৰে উশাহ নিশাহ ল'ব লগা হয়। আৰু এনে ক্ষেত্ৰত যিসকল লোকৰ আপোনাৰ এজমেটিকৰ যদি আপোনাৰ প্ৰব্লেম আছে তেওঁলোকৰ কি হয় নাকত যদি আপোনাৰ কি হয় ধূলি সোমায় আৰু এনে ধৰণৰ ধূলি এলাৰ্জিৰ কাৰণে আপোনাৰ বহুখিনি অসুবিধাৰ আপোনাৰ সন্মুখীন হ'ব লগা হয়। সাধাৰণতে ধূলিৰ পৰা এনে ধৰণৰ আপোনাৰ এলাৰ্জি হয়, নাকেৰে আপুনি উশাহ আপুনি ল'ব নোৱাৰা হয়, অনবৰতে আপোনাৰ হাঁচি আহি থাকে, ডিঙিৰ ভিতৰত আপোনাৰ কিবা এটা লাগি থকা আপুনি অনুভৱ কৰে, ডিঙি খকখকাই থাকিবলগীয়া হয়, চকুৰ পৰা আপোনাৰ পানী ওলায়, চকু আপোনাৰ জ্বলা পোৰা কৰে, নাক বন্ধ হৈ থাকে। এনে ধৰণৰ আপোনাৰ চিমটমছেই এই এলাৰ্জিৰ কাৰণে দেখুৱায়। এলাৰ্জি কি? শৰীৰত এলাৰ্জিক সৃষ্টি কৰা আপোনাৰ এলাৰ্জেনবিলাকক আপোনাৰ এণ্টিজেন বুলি কোৱা হয়। শৰীৰৰ এই এণ্টিজেনবোৰক প্ৰৱেশ কৰাত পাছত আপোনাৰ কি হয় এইবোৰক ধ্বংস কৰিবৰ কাৰণে আমাৰ দেহত থকা তেজৰ কণিকাবোৰৰ এণ্টিবডিৰ সৃষ্টি কৰে আৰু এই এণ্টিবডিবোৰৰ কাম হ'ল এণ্টিজেনবোৰক আপোনাৰ ধ্বংস কৰা। আৰু এই এণ্টিবডিবোৰ আপোনাৰ উৎপন্ন হয় আমাৰ শৰীৰত থকা ইমিউনোগ্লোবিন ই নামৰ এক প্ৰটিন জাতীয় পদাৰ্থৰ পৰা। আমি খোৱা কিছুমান বস্তুৰ পৰাও এলাৰ্জি হয়, সেইবোৰ হৈছে আপোনাৰ ধৰক কচু, বেঙেনা, এনে ধৰণৰ যিকোনো পদাৰ্থই আপোনাৰ এলাৰ্জি সৃষ্টি কৰিব পাৰে। এই সকলোবোৰ সমস্যাৰ কাৰণে আপুনি পথছ ফেটিডাছ নামৰ মেডিচিনটো ইউজ কৰিব পাৰে আৰু এই মেডিচিনটোৱে এলাৰ্জি সম্পৰ্কীয় সকলো ধৰণৰ
লক্ষণত খুব ভাল কাম কৰে আৰু এই পথছ ফেটিডাছ নামৰ মেডিচাইনটো আপোনাৰ 150 বছৰ পুৰণি হয় আৰু তাৰ আগৰ পৰাই এই মেডিচাইনটো ইউজ কৰি আহিছে নিশ্চয় আপুনি এই জানিব পাৰিছে যে এই পথছ ফেটিডাছ নামৰ মেডিচাইনটো কিমান উপকাৰী হয় কাৰণ এই মেডিচাইনটো বহু বছৰ আগৰ পৰাই ইউজ হৈ আহিছে আৰু এই পথছ ফেটিডাছ মেডিচাইনটোৱে এলাৰ্জি সম্বন্ধ নাকৰ পৰা পানী ওলোৱা চকু জ্বলা পোৰা কৰা হাঁচি আহি থকা নাক বন্ধ হোৱা উশাহ নিশাহ লোৱাত আপোনাৰ কষ্ট হোৱা কাহৰ সকলো এলাৰ্জি সম্বন্ধীয় ৰোগৰ লক্ষণৰ ক্ষেত্ৰত ইউজ কৰিলে আপুনি খুব সোনকালে এনে সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব আৰু এই মেডিচাইনটো আপুনি যদি ইউজ কৰে তেন্তে হলে 4 টোপালকৈ দিনটোত দুবাৰ খাব এচামুচ কুহুমীয়া কোম্পানীৰ লগত আৰু এই মেডিচাইনটো এনেদৰে আপুনি 1.5 মাহমান খালে নিশ্চয় সুফল হ'ব পাৰিব আৰু এই মেডিচাইনটো যদি আপোনালোকে ল'ব বিচাৰে তলত মই ইয়াৰ ডেসক্ৰিপচনত এটা লিংক দি দিম তাৰ পৰা আপোনালোকে এই মেডিচাইনটো ল'ব পাৰিব বা আপুনি হোমিওপেথিক শ্বপৰ পৰা ল'ব পাৰিব ধন্যবাদ